কেন্দ্ৰীয় কমিটি নিখিল বড়ো ছাত্ৰ কাৰ্যসূচী লৈছে। ইয়াৰ পিছত গ্ৰীণ ফিল্ডত গৈ পেলাই এটা সভা হ'ব, য'ত বিশিষ্ট ব্যক্তিসকলক ইয়াত আমন্ত্ৰণ জনোৱা হৈছে। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো থাকিব, বিটিআৰৰ চিফ চুক্তিৰ চাকৰি ডাঙৰীয়াও থাকিব, কেন্দ্ৰীয় আমাৰ কেন্দ্ৰীয় নিখিল বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল থাকিব, চুক্তি স্বাক্ষৰকাৰী এক্স-এনডিপিৰ লিডাৰসকল থাকিব, ইউডিপিঅ'ৰ ফালৰ পৰাও তেওঁলোকৰ সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল থাকিব। তো এনেকুৱা এখন জনসভা আয়োজন কৰা হৈছে নিখিল বড়ো যি আশা আকাংক্ষা লৈ পেলাই বিটিআৰ চুক্তি গঠন কৰা হৈছিলে। এই বিটিআৰ যি চুক্তি, এই চুক্তিৰ যোগেদি বড়োসকলে আশা কৰা মতে সংকোচৰ পৰা শদিয়ালৈকে যি বড়োসকলৰ ৰাজ্যৰ শোষণ আছিল, সংকোচৰ পৰা শদিয়া নহ'লেও সংকোচৰ পৰা গহপুৰলৈকে বিটিআৰৰ যি সীমা সম্প্ৰসাৰণ এই চুক্তিৰ যোগেদি কৰা হয়। যি গহপুৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংগ্ৰামত ৫০০তকৈ অধিক শ্বহীদ হ'ব লগা হৈছিল। প্ৰথম আৰু দ্বিতীয় যি চুক্তি হৈ গ'ল, এই চুক্তিত আশা কৰা ধৰণে আমাৰ সীমা সম্প্ৰসাৰণ কৰিব পৰা নাছিল। কিন্তু থাৰ্ড বড়ো যি একট, যিটো বিটিআৰ একট বুলি নামাকৰণ দিয়া হ'ল, সেই একটৰ যোগেদি সংকোচৰ পৰা গহপুৰলৈকে আমাৰ সীমা সম্প্ৰসাৰণ কৰা হ'ল। এইটো এটা ডাঙৰ এটা এচিভমেণ্ট বিটিআৰ একটৰ। ইয়াৰ বাদেও বিভিন্ন আমাৰ যি দাবী আছিলে, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বিভিন্ন দাবী যি জনাই আহিছিল, এই দাবীবিলাক এই চুক্তিৰ জৰিয়তে আমি পাবলৈ সক্ষম হৈছোঁ। হয়, 100% এই চুক্তিৰ দফাবিলাক ইমপ্লিমেণ্ট হোৱা নাই। এই দফাবিলাক ইমপ্লিমেণ্ট হ'বলৈ কাৰণে এতিয়া প্ৰস্তুতি চলাই থকা হৈছে। আমি বিভিন্ন একট দেখিছোঁ, এই একটবিলাক ইমপ্লিমেণ্ট হ'বলৈ কিছু সময়, বছৰৰ প্ৰয়োজন হৈছে। গতিকে আমাৰ মাত্ৰ ৪ বছৰ হৈছে। এই বছৰত যিবিলাক গুৰুত্বপূৰ্ণ দফা আছে, এই দফাবিলাক সম্পন্ন হোৱা বুলি আমি ক'ব পাৰোঁ। আজিও যিসকল মাৰ্টিয়াৰ, যিসকল শ্বহীদ ফেমিলি, তেওঁলোকক এক্সগ্ৰেছিয়া আৰু আজিও দিয়া হ'ব। এনেকুৱা দফাই দফাই এক্সগ্ৰেছিয়াৰ লাভ আমাৰ চলি আছে। যিবিলাক কেছ আছিলে, এই কেছবিলাক কিছুমান উইথড্ৰ হ'ল আৰু কিছুমান উইথড্ৰ হ'ব। তাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াবিলাক চলি আছে। কোৰ্টত যোৱা যিবিলাক কেছ আছিলে, এই কেছবিলাক কেনেকৈ উইথড্ৰ কৰা যায়, তাৰ কাৰণে চুক্তি স্বাক্ষৰকাৰী দল আৰু চৰকাৰৰ লগত আলোচনা চলি আছে। গতিকে নিঃসন্দেহে আমি ক'ব পাৰোঁ যে বিটিআৰ চুক্তিৰ যিবিলাক ক্লজ আছে, এই ক্লজবিলাক বাস্তৱভাৱে সকলো দফাবিলাক ইমপ্লিমেণ্ট কৰাৰ কাৰণে অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আগ্ৰহী। ইয়াত নিখিল বড়ো ছাত্ৰ সন্থা আৰু বিটিআৰ চৰকাৰৰ ফালৰ পৰা
যাৱতীয় যি কৰণীয় কাম এই কামবিলাক কৰি আছে তো আমি আশা কৰোঁ আমাৰ যি বিটিআৰ এই বিটিআৰ সকলো জাতি জনগোষ্ঠীৰ বিটিআৰ এই বিটিআৰত যাতে স্থায়ী শান্তি আহে ঐক্য আহে বুজাবুজি ভাল আণ্ডাৰষ্টেণ্ডিং ইয়াত আণ্ডাৰষ্টেণ্ডিং বুলি ক'বলৈ গ'লে ইয়াত ফিলিংছৰ কথা আহে ইয়াত টলাৰেঞ্চৰ কথা আহে গতিকে আমি এনেকুৱা শান্তি পৰিৱেশ আমি বিটিআৰ অঞ্চলত বিচাৰিছোঁ আজিৰ এই দিনত মই বিটিআৰ বাহিৰ সকলোকে মই বিটিআৰ একদৰ শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ Good news for everyone. For the academic year 2024-2025, admissions to playgroup, nursery, LKG and UKG are underway at Bidyavili Kids School in Habubari, Kokrajhar. This Bidyavili Kids School has many facilities for students like smart class and daycare, indoor, outdoor game, art and craft workshop, playful learning, environment and dance room, modern teaching aids, audio visual room, good teachers, student one-on-one training on one language and speech development, experienced teachers, green knowledge. Why are you waiting for the admission? Call 6900 304050 for more details.